সেইটো নহ'ব না সেইগিলা মই লাভ নাই মুঠতে পইচা দিব লাগিব এতিয়া জানো হে মইনা কলিজা আপোনালোকক স্বাগতম জনালোঁ সপোন ব্লগলৈ লৈ যাবলৈ ওলাইছোঁ নগাঁও চহৰলৈ আহক বাৰু নগাঁৱলৈ আমাৰ নগাঁও আমাৰ গৌৰৱ এনেকৈ মই আহি আছোঁ মই গাড়ীখন লৈ আহিছোঁ এইটো পাই গ'লোঁ থিৰাজতক ফাইনেলি আহি পালোঁ চিষ্টেম পুৰা হিট কৰি লৈ পুৰা মজা কিবা ক'বা হেপি জাৰ্নি দিম্বে দৰ্জা খুলি দিছোঁ বছক যাবা ফুল ৰেডি আৰু পুৰা আইতা ওলাই আহা এনেদৰে আমি ফূৰ্তি কৰি গৈ আছোঁ পাই গ'লোঁ আমি কলীয়া ভোমাৰা সেইটো খন্তেক পিছতে পাম আমি নগাঁও এই নগাঁও চহৰখন আপোনালোকক ভালদৰে দেখুৱাবলৈ মই প্ৰায় চেষ্টা কৰিম ধুনীয়াকৈ লাইটবোৰ জ্বলি আছে সুন্দৰ দৃশ্য চালে মনোমোহা লাগে চাই থাকিবৰ মন যায় এই দৃশ্যটো দেখি ভিডিঅ' নকৰি নোৱাৰি চাওকচোন এনেদৰে ইটাৰ ভাটি জ্বলি আছে চাইডত ইমান সুন্দৰকৈ লাইটবোৰ জ্বলি আছে ভাল লাগিল দৃশ্যটো দেখি সেইকাৰণে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিব ফাইনেলি আমি পাই গ'লোঁ বৰদোৱা আমাৰ লগত আছে সীমান্ত হিয়াৰ চুম্বে বৰদোৱাত সকলো কিন্তু বৰদোৱাত আমি বেছি সময় নকৰি খন্তেক পিছতেই মাত্ৰ আকাশী গংগাটো দৰ্শন কৰি বা গা পা ধুই আমি গুৰুজনাক প্ৰণাম কৰি নগাঁৱৰ পৰা বিদায় মাগিলোঁ ইয়াৰ মাজতে কিন্তু কিনকিনীয়া বৰষুণ দি আমাক অকণমান ডিষ্টাৰ্ব দিলে আমি ভাবিছিলোঁ চাপানালা আৰু যোৱা নহ'ব তথাপিও কিন্তু আমি মনৰ সাহস এৰি নিদি গৈ থাকিলোঁ গৈ আমি কিছু সময়ৰ পিছত চাপানালা পাই গ'লোঁ তাৰ উপৰিও আপোনালোকক ক'ব বিচাৰিছোঁ যে চাপানালালৈ যোৱা ইমান সহজ নহয় প্ৰায় পাহৰুৱা ৰাস্তাৰে পথৰ দাঁতিৰে ভয়ানক পথেৰে এনেদৰে যাব লাগিব প্ৰায় 5 কিলোমিটাৰ বাট You have arrived. অলপ লাহে লাহে পাই আছোঁ আমি বেছি নাই ভয়ানক যাত্ৰা আমি এটা কেইঘণ্টা খোজ কাঢ়লি হা আৰু 2 ঘণ্টা আছে বোলে 4 ঘণ্টা খোজ কাঢ়লোৱে
আৰু 2 ঘণ্টা আছে বোলে মা কৈছে মায়ে গম পালি কেনে দিব কয় আমাক আহিবই নোৱাৰে মোৰ অলপো লগা নাই এতিয়া কৈ আছে বহুত ভাগৰ লগা বুলি মোৰ হ'লে অলপো লগা নাই সদশেষত ধীৰাজ আৰু অভিজিতৰনো কি হ'ল সেইখিনি সম্পূৰ্ণ জানিবলৈ অহা খণ্ডলৈ অপেক্ষা কৰক ধন্যবাদ।